নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি টিফুক মহোৎসৱ দেখুৱাবলৈ লৈছোঁ। সাফল্যলৈ আহিছিলোঁ দিহানাম পৰ্যায়ত অংশগ্ৰহণ কৰি হ'ল। এয়া অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া সুন্দৰ পৰিৱেশ চাৰিওফালে। এই টিফুক মহোৎসৱ ইয়াত উদযাপন কৰিছিলে। আজি কালি 17 তাৰিখ, আজি 18 জানুৱাৰী, 17 আৰু 18 জানুৱাৰীত মানে পালন কৰিছে। আজি দিহানামৰ সামৰণি আছে। পৰিৱেশন কৰি কেনেকুৱা লাগিলে আপোনালোকৰ? দিহানাম পৰিৱেশন কৰি ভাল লাগিলে দেই, পৰিৱেশন কৰি। মোৰো ভালেই লাগিলে বাৰু। তাকে শাৰীৰিক বাৰু ধন্যবাদ থাকিল বাৰু। এয়া সুন্দৰ পৰিৱেশ, মানুহৰ সমাগমটো ইয়াত মানে আছেই। এইফালে মই যাব আহক। শান্তিপ্ৰিয়া ইপিনে দিহানাম দলটোৰ আহি উপস্থিত হৈছে। তেখেতলোকক আমি হাজাৰৰ বাবে অনুৰোধ জনাইছোঁ। ইফালে যাব লাগিব। ইয়াত বালি চাপৰি প্ৰদৰ্শনী বুলি কৈছে। ইয়াত সুন্দৰকৈ সজাত হৈছে। এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চিকাৰী গৃহ নেকি? ইয়াতে প্ৰদৰ্শনী কিবা। ইয়াত CCTV কেমেৰা নিৰীক্ষণ আছে বুলি কৈছে। এয়া মুদ্ৰা 10 পইচা। এয়া সুন্দৰ সুন্দৰ ছবি ইয়াত আঁকি থোৱা দেখা গৈছে, অংকন কৰি থোৱা। এয়া বয়ন শিল্প, এয়া মেজি, ৱাং কচুং অৰণ্য বুলি কৈছে। ইয়াত খেতিৰ সঁজুলি, লাহনী, জবকা ইত্যাদি বহুতো সামগ্ৰী দেখা গৈছে। তাত ৰেচন শিল্প, সেয়া সেয়া লুটুকৰি মুখা, বিভিন্ন ধৰণৰ মুখা ইয়াত সজাই থোৱা হৈছে। সুকুমাৰ শিল্পালয়, এতিয়া মাছ মৰা সঁজুলি, জাকৈ, টুনা, জুলুকি, চেপা, খালৈ, পলহ, টঙি জাল। এয়া হোমগৃহ আৰু দেখা এয়া হাঁহৰ গঁৰাল, কুটিৰ শিল্প, বৰ ঢেকীয়াল, জলা। ইয়াত কি আছিলে? মহিলা দিহানাম দল মগৰাহাট, কুঁহিয়াৰ শাল, কুঁহিয়াৰ শাল ইত্যাদি। কুঁহিয়াৰ এইফালে আছে, ইয়াক কুঁহিয়াৰ শাল বুলি কৈছে। এই পৰিৱেশটো সুন্দৰকৈ সজাই থোৱা হৈছে। বাকী দুলদা আৰু ভাস্কৰ দা, কেনেকুৱা লাগিলে পৰিৱেশন কৰি? বহুত ভাল লাগিছে, ভাল লাগিল, বহুত ভাল লাগিলে। এই পৰিৱেশটো কেনেকুৱা দেখিছা নি? পৰিৱেশ ভালেই দেখিছে। পৰিৱেশ ভাল লাগিছে। আজি কমপ্লেইন কৰি ভাল লাগিল, ভাল লাগিলে। বাকী ফলাফল কাহানিকে দিব বুলি কৈছে, আজিয়ে দিবনে? বৰ্তমান জনোৱা নাই এতিয়ালৈকে। হয়তো কাইলৈ ভিতৰত চাগে পোৱা যাব। হয়, ৰিজাল্টটো। আৰু ধন্যবাদ থাকিল আপোনালোকলৈ। থেংক ইউ।